আজি কি ব্লগ বনালো নাজানো আৰু আধা আধি পুৰা আজি বহুত কথা বেছি হৈছে আজি ব্লগত সেইকাৰণে কাম মানে অভাৰ নহয় যিখিনি কথা বোলে চব আলহী যাবলৈ ওলাইছে পুৰা ল'ৰা ছোৱালীক দে মাংস তাকৰ পুৰা কাজু কাজু হাই কৈ দিয়া হাই কৈ দিয়া হাই গাইস কৈছে দেখিছা না জানে দে ওয়েলকাম টু আওয়ার ইউটিউব আমি অলপ ফুৰিবলৈ ওলাইছোঁ মানুহ এঘৰত জাগুনৰ ফালে আহি আছোঁ আমি পাইছোঁহি এতিয়া লিডু ইমান ধুনীয়া জেগাটো চাওকচোন আপোনালোকে হয়তো বহুতে নাই দেখা লোৱাৰ আছামৰখিনিও নাই দেখা কিজানি আৰু মিডল আছাম হয়তো ময়ো আজিয়েহে বহুত দিনৰ মূৰত দেখিছোঁ এবাৰ গৈছিলোঁ মিয়াও তেতিয়া দেখিছিলোঁ আৰু এয়া পাইছোঁহি লিডু আৰু পাহাৰটো সন্মুখতে পালোঁ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখালোঁ কেনেকুৱা লাগিছে জনাবচোন আৰু এখন হৈছে লিডু বজাৰ চাওকচোন কিমান ধুনীয়া পৰিৱেশ পাহাৰ 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 আৰু মোৰ কিন্তু প্ৰকৃতি মানে বহুত ভাল লাগে পাহাৰ দেখিলে মানে একদম কি কৰোঁ মানে ফটো মাৰিবলৈহে মন যায় কিন্তু ইয়াতে ৰখিনো ক'ত তেনে ইয়াতে দেখিছেহে ওচৰত পাহাৰটো কিন্তু বহুত দূৰত আছে পাহাৰটো আৰু আপোনালোককো দেখালোঁ ভিডিঅ'টোৰ জৰিয়তে কেনেকুৱা লাগিলে জনাব এয়া আহি পালোহি তাহাঁতৰ ঘৰত আৰু এয়া চাহ দিছে খাবলৈ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ ফ্ৰেণ্ডৰ ঘৰত যোৱা ব্লগটোত দেখিছে মোৰ ফ্ৰেণ্ড এজনীৰ লগত মানে ফুৰিবলৈ গৈছিলোঁ আজি তাহাঁতৰ ঘৰলৈ আহিছোঁ এয়া আছোঁ হ'ল অলপ দেৰি মানে দিনতে আহিলোঁ আৰু এতিয়া গধূলি হ'ল তাতি কৈছে ব্লগ এটা ষ্টাৰ্ট কৰা আমি ইমানেই কথা পাতিলোঁ মানে ব্লগ ষ্টাৰ্ট কৰিব পাহৰি থাকিলোঁ এয়া হেৰি কি এই ভণ্টি হয় ভণ্টি কৰবীৰ ভণ্টি হয় আৰু তাই আছে কৰবী ইমান ষ্টাইল কৰি আছা নে হা এই বাজনীক যে বহুত ভাল লাগে আকৌ আৰু এয়া কৰবী আগৰ ব্লগটো ইংলিছ বেয়া ইংলিছ মাৰিছোঁ আজি মানে তাহাঁতৰ ঘৰলৈ আহিছোঁ আৰু তাহাঁতৰ বায়েকো আছে 3জনী বাই ভনীক হয় ইহঁতৰ খুব মাতি থাকে কিন্তু অহা নহয় তাই কালিয়ে আহিলে মানে কালিয়ে মোক লগত লৈ আহিবলৈ কৈ আছিলে খালি মই নাহিলোঁ আজি আহিছোঁ আজিও তাই থাকিব কিন্তু আজি মোক থাকিব কৈছে আকৌ কিন্তু মই নাথাকোঁ হাজবেণ্ডে থৈ গৈ আকৌ লৈ যাব আৰু অকণমান দেৰিটো আছোঁ ন দিনতে আহিলোঁ এতিয়া অকণমান ৰাতি যাম আৰু অথনিয়ে আহিলে কিন্তু তাই কিন্তু ইমানেই আমাৰ কথা ওলাইছে মানে ছোৱালী মানুহ লগ পালে বহুত কথা ওলাই ন সেনেকৈ বহুত কথা ওলাইছে আমাৰ এতিয়া শেষ হোৱাই নাই আছে আৰু যদি কণ্টিনিউ আৰু ইফালে সিহঁতৰ আলহীও আহিব দেই মই আলহী অহা দিনাখনে গুচি আহিলোঁ তাইক সেইকাৰণে আজি মাতিছোঁ আকৌ আহা বুলি কৈছে চবেই লগ হ'ম ন ভাল লাগিব বাও আছে আহি ইহঁতৰ ঘৰত জাগুনত হয় জাগুনলৈ আহিছোঁ আজি ইভাগে মই জাগুনলৈ অহা নাই সেইকাৰণে আহি ভালেই লাগিছে জাগুনত হয়নে জেগাটো ভাল আকৌ জেগাটো ভাল আমি ধুনীয়া জেগাত থাকোঁ একদম বৰ্ডাৰ এৰিয়াত থাকোঁ মানে পূৰা সীমান্ত এৰিয়াত থাকোঁ একদম ঠাণ্ডা জেগা কিন্তু ইহঁতৰ ঘৰটো একদম হাইৱে কাষতে হয় সোমাবও নালাগে ভাল আৰু আহিবৰ কাৰণে আমাৰ ঘৰৰ পৰা আধা ঘণ্টা 35 মিনিটমান লাগিলে অথনি আহোঁতে হেৰি জাগুনটো হেৰি আকৌ তোমাৰ মানে লাষ্ট ডিষ্ট্ৰিক্ট হয় মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টটো লাষ্ট ন মানে লাষ্ট ডিষ্ট্ৰিক্টৰ লাষ্ট এৰিয়া মানে তাৰপিছত একেবাৰে অৰুণাচল পায় সেইটোৱে আগতেতো এইফালে ফুৰাই নাই এতিয়া ফুৰিবলৈ আহিছোঁ সেইটো কাৰণে ভালে হ'ল আকৌ পাছত আহিম কেতিয়াবা বিয়া চিয়া ওলাব নহয় ইহঁতৰ ভনীয়েকৰ তেতিয়া থাকিবলৈ আহিম আৰু হয়নে তেতিয়াতো আহিবই লাগিব ন তেতিয়াতো মেইন মানুহ সেইটোৱে ভণ্টি ক'ত গ'ল এতিয়া বোলে আলহী আহিব যে মইতো কালি তিনিবাৰ ভাত এতিয়া আলহী আহিলে আৰু আলহীৰ কাৰণে পূৰা চাহৰ কাৰণে ৰেডি কৰিছে পূৰা তাৰপিছত এফালে কৰবীয়ে চাহ বনাই আছে হেৰিতে বনাই দিছোঁ ডাঙৰ একদম ডেক্সিতে বনাই দিছোঁ চাহটো গোটেই চবৰ কাৰণে চাহ বনাই আছে তাই মাতি আহিছে আহা আকৌ মোক উলিয়াবা চাহ বনাইছে মই পাহৰিয়ে থাকোঁ ব্লগ কৰিবলৈ মইতো আজি ইমানে কথা পাতিছোঁ ন ব্লগ মানে কি ব্লগ মানে মেমৰি হয় না আপোনালোকেতো গমেই পায় মেমৰি এটা মানে চব মেমৰি শ্বেয়াৰ কৰি মানে একদম থুপাই থ'ব লাগে পিছত এইটো টেংখনে ইমান আৱাজ দি আছে কোন তই আহিলি বাইদেউ
আৰু এয়া ডাঙৰ বা তিনিজনী ছোৱালী একে হয়নে ধুনীয়া ধুনীয়া ছোৱালী মই বেয়া দেই তুমিও ধুনীয়া চাহ বনাই আছে আগফালে আলহী বহি আছে আৰু মই এইফালে ভিতৰতে আৰু সোমাই আছোঁ আৰু অকণমান দেৰি আছোঁ অলপ পাছত যামগৈ আৰু লৈ যাবহি চাহ খাবানে তুমি পুৰা খাইছে কি খাবা কাপত লাগে ভালেই লাগিছে তাহাঁতৰ ঘৰত খালি আজি আলহীও আহিছে যিহেতু ময়ো আজিয়ে আহি গ'লোঁ তাহাঁতৰ ঘৰত মাতি থাকিছিলে কিন্তু যোৱা নহৈছিলে আৰু এই ল'ৰা ছোৱালীকেইটা দেখিছিলে ইমানেই খটাখৰ এতিয়াও কাজিয়া লাগি আছে ইটোৰ পৰা সিটো খাইছে টানি টানি আৰু ছোৱালীজনী বেছিহে উৎপতীয়া মানে চানা কি কৈছো দি দিয়া আকৌ আৰু আছে নে দিব ন দি দিয়া ভাল চলে ন তুমি দি দিয়া কি কৈছো তোমাৰ ঘৰত দি দিয়া অকণমান দি দিয়া আজি দুটাৰ যুদ্ধ মোৰ ককা হয় আৰু এটা ভাইটি হ'ব লাগিব তাহাঁতি দুজনী আলহীৰ কাৰণে এয়া পুৰি বনাইছে আৰু এয়া এইফালে মাংস বনাইছে এজনী পুৰি বনাইছে আৰু এজনী মাংস বনাইছে আৰু মোক এয়া পটককৈ মনত পেলাই দিয়ে মানে ভিডিঅ' কৰিবলৈ পাহৰি থাকোঁ কাৰণ ব্লগটোতো আধৰুৱা হৈ থাকিব নহয় জানো আৰু এয়া ফেনখনে চাওকচোন কিমান মাত দি আছে একদম কি দি আছে আজি কি ব্লগ বনালো নাজানো আৰু আধা আধি পুৰা আজি বহুত কথা বেছি হৈছে আজি সেইকাৰণে কাম বেছি হৈছে আজি পুৰি খালোঁ পুৰি মাংস খাই দিলোঁ আকৌ ভাত খাবলৈ ৰখাইছিলে এই আৰু পুৰি খোৱা 1 ঘণ্টা পিছত আকৌ ভাত খাব পাৰি জানো হয় নাই সেইকাৰণে এতিয়া যাম নেখাওঁ ভাত এতিয়া আহি আছে যাম আৰু হয় নাই আলহীও গৈছেগৈ সেইটো কাৰ মাৰ নেকি এইফালে চব আলহী যাবলৈ ওলাইছে পুৰা ল'ৰা ছোৱালী একদম খটাখুৰ পুৰা হাই কৈ দিয়া হাই কৈ দিয়া হাই গাইজ কৈছে দেখিছা না জানে দেই वेलकम टू आवर YouTube चैनल पर वेलकम कोৱা বাই বাই দিব ই অথনে বা শুই আছে একদম see you tomorrow কৈ দিয়া see you tomorrow কোৱা আজি আকৌ নেক্সট দিনা ভিডিঅ'টো কৰিছোঁ কাৰণ কালি ৰাতি 11টা বাজিলে তাহাঁতৰ ঘৰৰ পৰা আহোঁতে আৰু ভাত পানী খাই আহিছোঁ আমি দুয়োটাই নহ'লে নেৰে নহয় তাহাঁতি ইমানে ভাত খাবলৈ ৰখাইছে বেয়া পাব বুলি খাই আহিলোঁ আৰু পুৰি খাইছিলোঁ ন ভাবিছিলোঁ আৰু ভাত নাখাওঁ সেইটো কাৰণে খাইছিলোঁ কিন্তু আৰু আকৌ 2 ঘণ্টামান হ'ল আৰু তেতিয়ালৈ ভাবিলোঁ হেৰি কি মানে গেছ হৈ যাব সেইটো কাৰণে খাই যোৱাই ভাল আৰু সেইটো কাৰণে খাই ল'লোঁ অলপ তাৰপিছত তাহাঁতৰ ঘৰত ভালেই লাগিলে আৰু প্ৰথমবাৰ জাগন গৈছোঁ কাৰোবাৰ ঘৰত তেনেকৈতো আমাৰ আগতে কোনো ৰিলেশ্যনৰ এইফালে মানুহ নাই এইফালেও নাই বাৰু মাৰ্ঘেৰিটাত সেইকাৰণে তাইকে ফ্ৰেণ্ড হিচাপে পাইছোঁ ভাল লাগিছে আমাৰ দুজনী মিলিছে আৰু তাহাঁতৰ ঘৰৰ মানে পৰিয়ালৰ মানুহবিলাক বহুত ফ্ৰী হয় ভাল লাগিলে কৰবি ভাল লাগিলে দেই তোমালোকৰ ঘৰত যদি চাইছা ভিডিঅ'টো আৰু সেয়াই আৰু ভিডিঅ' কৰিম বুলি তেনেকৈ ভবা নাছিলোঁ ভাবিছিলোঁ কিন্তু গ'লে মানে ব্লগ এটা কৰিম কিন্তু ইমানেই কথা পাতিলোঁ মানে আমি আমাৰ 3জনী মানে তাহাঁতৰ বাইক ভনীয়েককেইজনীৰ লগতো ফ্ৰী হৈ পানি পাহৰিয়ে থাকিলোঁ ব্লগ কৰিবলৈ তাকো মাজে মাজে অকণমান ক্লিপ উঠাইছোঁ আৰু সেইকাৰণে ইয়াতে মিলাই দিছোঁ ভিডিঅ'টো কিন্তু চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক এটাও কৰি দিব আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ কিন্তু মানে শেষ কৰিবলৈ এটা ভিডিঅ' এটা কৰি দিলোঁ নহ'লে আকৌ আধৰুৱা নিচিনা হৈ আছে মানে ভিডিঅ'টো সেইটো কাৰণে কৈ দিলোঁ আৰু আপোনালোকক এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ আগত এতিয়া কাৰণে বাই বাই টেক কেয়াৰ